2025 চন অৰ্থাৎ এই বছৰৰ 7 ছেপ্টেম্বৰ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আমি দেখিব পাম। আপোনাৰ জন্মকুষ্ঠিত যদি গ্ৰহণ দোষ আছে অথবা কোনো বেয়া গ্ৰহৰ দশা চলি আছে, তেতিয়াহ'লে আপুনি কিছুমান কাম কৰি এই গ্ৰহৰ যি নিগেটিভ প্ৰভাৱ তাক দূৰ কৰিব পাৰিব। গ্ৰহণ বুলি ক'লে আমি সকলোৱে ভয় খাওঁ যে গ্ৰহণবোৰ লাগিছে, গতিকে আমি সাৱধান হওঁ যে আমাৰ জীৱনত তাৰ বেয়া প্ৰভাৱ পৰিব নেকি। হয়, যথেষ্ট বেয়া প্ৰভাৱ পৰে, কিন্তু যিসকল তন্ত্ৰ সাধনাৰ লগত জড়িত, যিসকলে মন্ত্ৰ সাধনাৰ লগত জড়িত, তেওঁলোকে এই সময়খিনি খুব ভাল লাভ ল'ব পাৰিব। যদি আপুনি তন্ত্ৰ সাধনাৰ লগত জড়িত, মন্ত্ৰ সাধনাৰ লগত জড়িত, যি সাধনাৰ লগত জড়িত, সেই সাধনাৰ ৰিলেটেড আপুনি যদি জাপ বা সাধনা কৰে কণ্টিনিউ 3-4 ঘণ্টা, তেতিয়াহ'লে তাৰ খুব সুন্দৰ ফল পাব। আপুনি যি ধৰণৰ জীৱন বিচাৰিছে সেই ধৰণে আপুনি আগুৱাই যাব পাৰিব। তাৰ লগতে যিসকল গৰ্ভৱতী মহিলা, তেওঁলোকেও কিছু সাৱধানতা অৱলম্বন কৰা খুব দৰকাৰ। যিহেতু 7 ছেপ্টেম্বৰৰ পৰা পিতৃপক্ষ আৰম্ভ হৈছে, প্ৰায় 15 দিনৰ কাৰণে, 15 দিন মানে 21 ছেপ্টেম্বৰলৈকে। গতিকে এই সময়খিনিত আমি কিছুমান কাম কৰিব পাৰোঁ। এই কথাখিনি মই পিতৃপক্ষৰ বিষয়ে এটা শ্বৰ্টছ বনাই মই মোৰ নিজৰ ইউটিউব চেনেলত দি থোৱা আছে, আপোনালোকে চাই ল'ব পাৰিব। কিন্তু গ্ৰহণৰ দিনাখন আমি কি কৰা উচিত? ৰাতি 8:15 পৰা 11:42 বিভিন্ন প্ৰদেশ বা ৰাজ্যত বেলেগ বেলেগ সময়মতে গ্ৰহণ সময়ত আৰম্ভ হ'ব। কিন্তু আমাৰ অসমত প্ৰায় 8:15 পৰা 11:42 ইয়াৰ প্ৰভাৱ থাকিব। কিন্তু গ্ৰহণৰ 9 ঘণ্টাৰ পৰা 9:30 ঘণ্টাৰ আগতে ইয়াৰ প্ৰভাৱ আমাৰ পৃথিৱীত বা আমাৰ জীৱনত পৰে। গতিকে আমি তাৰ আগতে আমি কিছুমান কাম কৰি ল'ব পাৰোঁ। যদি আপুনি গুৰু ধাৰণ কৰিছে, তেতিয়াহ'লে গুৰু মন্ত্ৰ জাপ কৰি ল'ব। ৰাতিপুৱা গা পা ধুই প্ৰথমে গুৰু মন্ত্ৰ জাপ কৰিব। গুৰু মন্ত্ৰ জাপৰ পিছত তুলসীৰ তলত অথবা বৰগছৰ তলত অথবা আহঁত গছৰ তলত আপুনি এগছ চাকি জ্বলাব। যদি পাৰে তিল তেলৰ চাকি জ্বলাব, আৰু যদি নোৱাৰে তেতিয়াহ'লে মিঠাতেলৰ চাকি জ্বলাব। মিঠাতেলৰ চাকিত অকণমান তিল লৈ ল'ব, তিল দি দিব। চাকি জ্বলোৱাৰ পিছত যিসকলে সাধনাৰ লগত জড়িত, যেতিয়া আপুনি বগলামা সাধনা কৰিছে বা আপুনি কালী সাধনা কৰিছে বা অন্য সাধনা কৰিছে, সেই সাধনাৰ লগত জড়িত মন্ত্ৰ আপুনি জাপ কৰিব। কিন্তু আপোনাৰ যিখন আসন, সেই আসনখন আপুনি নিজাববীয়াকৈ ব্যৱহাৰ কৰিব। যদি আগতে কোনো আসন ব্যৱহাৰ কৰি আছিলে, যে আপোনাৰ মায়েও বহে, দেউতাও বহে, অন্য কোনোবাই বহে, তেতিয়াহ'লে সেই আসনখন নল'ব। আপুনি নতুন এখন আসন আনি ল'ব আৰু সেই আসনখন গংগা জল দি শুদ্ধ কৰি লৈ তাত বহিব। বহি পেলাই আপুনি পাৰিলে 1100 মালা জাপ কৰিব, নোৱাৰিলে আপোনাৰ সাধ্য অনুসাৰে জাপ কৰিব, নাইবা 11 মালা জাপ কৰিলেও কিন্তু তাৰ ফল পাব। তাৰ লগতে যিসকলে সাধনাৰ লগত জড়িত নহয়, যিসকলে গুৰু ধাৰণ কৰা নাই, তেওঁলোকে কি কৰিব? আপোনালোকে গুৰু ধাৰণ নকৰিলেও যদি পাৰে গুৰু মন্ত্ৰটো জাপ কৰিব, আৰু যদি নোৱাৰে তথাপিও কৃষ্ণৰ মহামন্ত্ৰ জাপ কৰিব। কৃষ্ণৰ মহামন্ত্ৰ জাপ কৰিলে আপুনি ৰুদ্ৰাক্ষ মালাটো জাপ কৰিব পাৰে, বা আপুনি হালধিৰ মালাটো জাপ কৰিব পাৰে, বা কমলৰ পদুম ফুলৰ গুটিৰ মালাটো জাপ কৰিব পাৰে, বা তুলসী মালাটো জাপ কৰিব পাৰে। কিন্তু জাপ কৰোঁতে মালাডাল তুলসী মালাই হওক বা যি মালাই নহওক, আপুনি যেতিয়া জাপ কৰিব ভালকে শুদ্ধ কৰি ল'ব। তুলসী পাত, গাখীৰ, এৱা গাখীৰ, গংগা জল, ফুল, দুবৰি, অগৰু দি পেলাই শুদ্ধ কৰি ল'ব। তাৰপিছত আপুনি নিজৰ আসনখনত বহি ল'ব আৰু কৃষ্ণৰ মহামন্ত্ৰ জাপ কৰিব। এই মহামন্ত্ৰ গুৰু ধাৰণ নকৰাকেও আপুনি জাপ কৰিব পাৰে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই মন্ত্ৰটো আপুনি কমেও চেষ্টা কৰিব যে 11 মালা হ'লেও আপুনি জাপ কৰিব, আৰু যদি নোৱাৰে তেতিয়াহ'লে 1 মালা হ'লেও জাপ কৰিব। আৰু যিসকলে পাৰে তেওঁলোকে 1100 মালা জাপ কৰিব। আৰু যিহেতু আমাৰ 9 ঘণ্টা 9:30 ঘণ্টা আগতেই এই গ্ৰহণৰ প্ৰভাৱ পৰিব, গতিকে আপুনি সোনকালে পৰাও জাপ কৰিব পাৰে, বা নহ'লে আপুনি গ্ৰহণৰ সময়তো জাপ কৰিব। কিন্তু আপুনি যিমান পাৰে চেষ্টা কৰিব যে মালাডাল গৌমুখীত ৰাখি পেলাই জাপ কৰিব, আৰু নিজকে ধুনীয়াকৈ ঢাকি ল'ব।
কিন্তু মালা জাপ কৰোঁতে সদায় অগ্নিক সাক্ষী কৰি মালা জাপ কৰিব লাগে। প্ৰথমতে চাকি এগছ জ্বলাই ল'ব আৰু গংগা জল মিশ্ৰণ থকা জল 1 ঘটি লৈ ল'ব আৰু সেই পানী ঘটিত আপুনি তুলসী পাত এটা ল'ব। তুলসী পাতটো গ্ৰহণৰ আগতেই ছিঙি ল'ব, গ্ৰহণ লগাৰ আগতে তুলসী পাতটো ল'ব। লৈ পেলাই আপুনি যেতিয়া মন্ত্ৰ জাপ কৰিব, সেই মন্ত্ৰৰ সন্মুখত আপুনি তুলসী পানীৰ ঘটিটো বা পানীৰ গ্লাছটো লৈ ল'ব আৰু মন্ত্ৰ জাপ যেতিয়া শেষ হ'ব বা গ্ৰহণ যেতিয়া শেষ হ'ব, সেই পানীৰ গ্লাছ বা পানীৰ ঘটিটো পৰা অলপমান জল আপুনি ঘৰত ছটিয়াই দিব, আপুনি য'ত থাকে, আৰু অলপমান পানী দি আপুনি গা ধুব আৰু অলপমান আপুনি খাব পাৰিব। তাৰপিছত আপুনি কোনো পুৰোহিতক বা কোনো ব্ৰাহ্মণক বা কোনো দুখীয়া মানুহক দান কৰিব পাৰিব। যিহেতু ৰাতি হ'ব, গ্ৰহণ শেষ হ'ব, ৰাতি গ্ৰহণ শেষ হ'ব, গতিকে ৰাতিপুৱা উঠি গা পা ধুই আপুনি কোনো মন্দিৰত গৈ পূজাৰীক কিবা বস্ত্ৰ দান কৰিব পাৰে বা খোৱা বস্তু দান কৰিব পাৰে, অথবা দুখীয়া মানুহক দান কৰিব পাৰে আৰু চৰাই চিৰিকটিক মগু বুট আপুনি খুৱাব পাৰিব আৰু কাউৰী কুকুৰক মেকুৰীক বিস্কুট খুৱাব পাৰিব। এইখিনি যদি আপুনি সাধাৰণভাৱে কৰে, তেতিয়াহ'লেও কিন্তু আপোনাৰ জীৱনত থকা যি নিগেটিভিটি, আপোনাৰ জন্মকুষ্ঠিত থকা যি গ্ৰহণ দোষ বা পিত্ত দোষ, যথেষ্টখিনি আপুনি তাৰ পৰা নিগেটিভ প্ৰভাৱ আপোনাৰ পৰা দূৰ হ'ব। তাৰ লগতে যিসকল গৰ্ভৱতী মহিলা, তেওঁলোকে কি কৰিব? গৰ্ভৱতী মহিলাসকলে কৃষ্ণৰ শিশুলীলা যিখন পাঠ আছে, এই পাঠখন, সেই চালিচাখন সেই গ্ৰহণৰ সময়খিনিত পঢ়িব চেষ্টা কৰিব। যদি পঢ়ে, তেতিয়াহ'লে এই গ্ৰহণৰ যি নিগেটিভ প্ৰভাৱ আপোনাৰ সন্তানটিৰ ওপৰত বা আপোনাৰ ওপৰত কেতিয়াও নপৰে। আৰু যিমান পাৰে নিজক ঢাকি ৰাখিব আৰু ইয়াৰ আগত যিটো কৈছো যে এগছ চাকি জ্বলাই ল'ব, পানী ঘটি ল'ব, সেই ধৰণে ল'ব আৰু সেই ধৰণে আপুনি ব্যৱহাৰ কৰিব। আৰু যিসকল আপোনালোকৰ ঘৰত বয়োজ্যেষ্ঠ চিনিয়ৰ চিটিজেন আছে বা গৰ্ভৱতী মহিলা আছে, যিসকলে ভোকত থাকিব নাই, যথেষ্ট এটা লম্বা পিৰিয়ড গ্ৰহণ চলিব, গতিকে সেই সময়ত যদি আপোনালোকে কিবা খাব বিচাৰে, তেতিয়াহ'লে সেই খোৱা খাদ্যখিনিৰ ওপৰত কুশ বা যি পূজা পাঠত আমি ব্যৱহাৰ কৰোঁ, পুৰোহিতে ব্যৱহাৰ কৰে কুশ বা কুশা, কুশ ব্যৱহাৰ কৰিব আৰু ওপৰত মানে খোৱাৰ খাদ্যৰ ওপৰত ৰাখি দিব, আৰু নহ'লে আপোনালোকে অকণমান তিল ৰাখি দিব। তেতিয়া যি গ্ৰহণৰ যি প্ৰভাৱ নপৰে, শাস্ত্ৰত লিখা আছে যে গ্ৰহণৰ দুঃপ্ৰভাৱৰ পৰা যদি আমি দূৰ কৰিব মানে আঁতৰিব বিচাৰোঁ বা আমাৰ খাদ্য বা আমাৰ খোৱা বস্তুখিনিত যদি আমি তাৰ যি নিগেটিভ প্ৰভাৱ দূৰ কৰি ৰাখিব বিচাৰোঁ, তেতিয়াহ'লে এই কামটোৰ যোগেদি আমি সফল হ'ব পাৰোঁ। গতিকে বন্ধুসকল, এই কামটো কৰক আৰু পাৰিলে গংগা স্নান কৰিব লাগে। যদি গংগাত, যিহেতু আমাৰ ওচৰত নাই, ব্ৰহ্মপুত্ৰ আছে বা অন্য নদীসমূহ আছে, তাত স্নান কৰিব পাৰে, নহ'লে কুঁৱাৰ জল দি স্নান কৰিব, পুখুৰীৰ পানী দি স্নান কৰিব। আৰু আপোনাৰ যি জন্মকুষ্ঠিত নিগেটিভ যি দশা চলি আছে, গ্ৰহৰ দশা, বা আপোনাৰ জীৱনৰ যি গ্ৰহৰ নিগেটিভ প্ৰভাৱ আছে, দশা চলি আছে, বা কোনো ৰোগ ব্যাধি হৈ আছে, ঘৰত কেছ মামলা লাগি আছে, বহু পুৰণা ঘৰত বেমাৰী পৰি আছে, তেতিয়াহ'লে ইয়াৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। ধন্যবাদ থাকিল।